চাব পাৰিব ইফালে অলংবাৰদাই একদম গাহৰি মাংস কাটি আছে। দামটো কিমান কৈ দিব অলংবাৰদা? এইটো এই 350 350 অলপ ভালকে কৈ দিব। 350 350 নম্বৰ কওঁ না একদম সঁচা। গাইছ চাব পাৰিব ডেইলি পোৱা যাব। ডেইলি পোৱা যাব। ডেইলি পোৱা যাব গাইছ। 350কে আহিব গাহৰি মাংস পাই যাব গাইছ। সেইটো বেছি দূৰ নহয়, বেলতলা বজাৰ। বেলতলা বজাৰ আহিব আৰু গাহৰি মাংস লৈ যাব। ডেইলি বজাৰত গাহৰি মাংস পাই গাইছ। চাই থাকিব ভালকে। আৰু এই মাংসকেইটা আপোনালোকে ভাবিব পাৰে বেয়া বুলি, চাব পাৰিব গাইছ। ইফালে কিমান ধুনীয়া ধুনীয়া মাংস চাব পাৰিব। ইফালে পিচ কৰি আছে আৰু ইফালে চাব পাৰিব একদম গটা মাল, বেমাৰী নহয় গাইছ, একদম গটা মাল চাপ। একদম ডেইলি পাব, ডেইলি গাইছ। আহিব পাৰিব আমাৰ বেলতলা বজাৰত, চাব পাৰিব গাইছ মাংস কি ধুনীয়া ধুনীয়া একদম মাংস। চাওক গাইছ একদম মাংস গটা মাংস, মানে সেইয়া পিচ কৰিছেহে মাত্ৰ। আৰু এইয়া ইফালে চাব পাৰিব গাইছ একদম মাংস পেটুকা, মানে যি লাগে সেইটোৱে পাব। চাওক চাওক খুন গাইছ, খুন লাগিলে খুনো পাব গাইছ। চাব পাৰিব একদম পেটুকা একদম। এইয়া ইফালে আমাৰ ইফালে আছে পুষ্পা ভাই। মানে মাংস কেজি কিমান দাম ভাই কৈ দিব? 350। চাওক গাইছ 350 পাই যাব। পেটুকা 300 টকা। এইয়া চাওক গাইছ 50 টকা কমি দিলে হে। পেটুকা 50 টকা কমি দিলে পাই যাব গাইছ। চাব এইয়া চাওক গাইছ তেজ 1 টোপলা ফ্ৰী। আৰু কি লাগে গাইছ চাব পাৰিব। মাংস কিমান চাওক, মাংস একদম এভেইলেবল মাংস।